মৰিগাঁৱৰ বানপীড়িত অঞ্চলত সাহায্য বিতৰণ মৰিগাঁও টাউন হাইস্কুলৰ ছাত্ৰ সমাজৰ। ৰাজ্যত চতুৰ্থটো বানৰ কবলত পৰি জীয়াতু ভুগিব লগা হৈছে বহু বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে। মৰিগাঁও নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত অৱস্থিত এটা বানে গৰকা অঞ্চলত সাহায্য বিলালে কেইজনমান যুৱকে। মৰিগাঁও টাউন হাইস্কুলৰ 2004 বৰ্ষৰ ছাত্ৰ সমাজৰ কেইজনমান উদীয়মান যুৱকে মৰিগাঁৱৰ মৰিকলঙৰ ভিতৰুৱা অঞ্চল তেতেলিয়াটিত বানপীড়িত লোকৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰি কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা অঞ্চলবাসী। গাঁৱৰ বাসিন্দা লিষ্ট দিছিলে, তালিকা দিছিল, তাৰ ভিত্তিত আমি কিছু সহায় লৈ আহিছোঁ। সেইখিনিকে আমি ইয়াতে বিতৰণ কৰিম। যিহেতু চাউল দাইল আদি কিছুমান সামগ্ৰী চৰকাৰে দিয়ে আছে, তাৰ লগত কিছুমান ব্যতিক্ৰম চিন্তা আমি কৰি পেলাই কিছুমান সামগ্ৰী যেনে বিস্কুট, চেনি, নিমখ, পানী, কলগেট বা মহ খেদা ধূপ তেনেকুৱা নিচিনা বস্তু কিছুমান তথা পেকেজিং এটলিষ্ট 10-20মান বস্তু সামগ্ৰী লৈ পেলাই তেওঁলোকৰ ওচৰলৈ আহোঁ। মৰিগাঁৱৰ টাউন হাইস্কুলৰ ফালৰ পৰা আমি যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ হাইস্কুলৰ লগৰ আছিলোঁ, গোটেইখিনি আমি লগ হৈ পেলাই এই দুখীয়া বা বানাগ্ৰস্ত মানুহলৈ এখন সহায় হাত আগবঢ়াম বুলি সকলোৱে মিলি আমি ব্যক্তিগতভাৱে যোনে যি পায়